নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে চাই আছে আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ আজি আপোনালোকৰ বাবে আনিছোঁ আপোনালোকে কেনেকৈ ঘৰতে বহি আপোনালোকৰ মোবাইলৰ থ্ৰুৱেদি আপোনালোকে কেনেকৈ টকা উপাৰ্জন বা ইনকম কৰিব পাৰিব। তো ব'লক বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ প্ৰথমতে আপুনি কি কৰিব লাগিব যে এইটো এপছ দেখিছে, এই এপছটোৰ নাম হ'ল এমচেণ্ট ব্ৰাউজাৰ। এই ব্ৰাউজাৰটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড দিব লাগিব। ইয়াত আপুনি চাৰ্চ কৰক এমচেণ্ট ব্ৰাউজাৰ দেখিছে, এইটোত আপুনি চুই দেখিছে ইয়াৰ 10 মিলিয়ন ডাউনলোড আছে। মই যেহেতু এপছটো ডাউনলোড কৰি থৈছোঁ তো মই আপোনাক দেখাই দিছোঁ। দেখিছে এইটো এপছটো, ইয়াত আপুনি অ'কে কৰাৰ লগে লগে ইয়াত দেখাব, তাত আপোনাক চাইন ইন কৰিব দিব, লগ ইন কৰিব দিব। তো আপুনি যেতিয়া লগ ইন হ'ব তো এনেকৈ দেখাব, তাত ইয়াত কিছুমান হেৰি দেখাব, আপুনি সেইখিনি কৰি চুলে আপোনাৰ পইণ্টছ কিছুমান আহিব। ইয়াৰ এই বস্তুটো হৈছে কি যে আপুনি এই ব্ৰাউজাৰটো যিমানখিনি টাইম ইউজ কৰি গৈ থাকিলে তাত কইন্সবিলাক বাঢ়ি গৈ থাকিব। এই কইন্সবিলাক যেতিয়া গোট খাই 1000 কইন্স গোট খাব, এতিয়া মোৰ হাতত 345 অৰ্থাৎ 345টা পইণ্ট আছে। যেতিয়াই মোৰ ইয়াত 1000 পইণ্ট হ'ব তেতিয়া এই এড টু একাউণ্ট ইয়াত চুই দিলে মোৰ একাউণ্টত 1 টকা ট্ৰান্সফাৰ হ'ব। তো মোৰ হাতত এতিয়া কেইটকা আছে চাওঁ, ইয়াত চোৱাৰ লগে লগে দেখিছে আপুনি 5 টকা 60 পইচা আছে মোৰ একাউণ্টত। তো এই এপছটো ব্যৱহাৰ কৰি আপুনি ঘৰতে বহি আপুনি যিখিনি টাইম মোবাইল অনলাইন থাকে বা নেট চলাই থাকে, এই এপছটো ব্যৱহাৰ কৰি আপুনি এক্সট্ৰাকৈ এটা পইচা গোটাই থাকিব পাৰিব। তো গাইজ ইয়াত চবতছে বেছি কইন্স কালেক্ট কৰিব পৰা এপছটো হৈছে ফেচবুক। ইয়াত যদি আপুনি ফেচবুকটো ব্যৱহাৰ কৰে, মোৰ হাতত এতিয়া আছিলে 345টা। তো গাইজ মই অকণ টাইম ফেচবুকটো হেৰি কৰি দেখাই দিওঁ, তাৰ পাছত আপুনি দেখিব মোৰ তাত কিমান কইন্স থাকিব। তো গাইজ দেখিছে, তো ইয়াত চাওক মই জাষ্ট অকণমান টাইম খালি লগ ইন কৰা টাইমখনতে 345 আছিলে কইন্স, এতিয়া চাওক 400 পইণ্ট হ'লেই। তো এইটো বহুত ভাল হয় এই এপছটো। দেখিছে এইটো হ'ল ফেচবুক। তো চাওক 400 পইণ্ট হ'ল, ইয়াত আহি গৈছে। তো এনেই মই অকণমান ফেচবুকটো চলাই পেলাই আপোনাক দেখাই দিওঁ। চব কিমান জল্দি পইণ্টছবোৰ আমাৰ বাঢ়ি গৈ আছে। ধৰক 400 আছিলে, ইমান কম টাইমৰ ভিতৰত 451 কইন্স আমাৰ হৈ গ'ল বা পইণ্ট। তো আমি অকণমান টাইম ইউজ কৰি দিওঁ। তো গাইজ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চোৱা নাই চাই ল'ব। এই গাড়ীখনত এইটো জানিব পাৰিব কোনো এখন গাড়ীৰ কেনেকৈ আপুনি নাম্বাৰ প্লেটটো চাই আপোনাৰ মোবাইলত গোটেই সম্পূৰ্ণ ডিটেইলছ দিব পাৰিব। ভিডিঅ'টো আপোনালোকে যদি মোৰ চোৱা নাই চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো আমাৰ কিমান আছিলে, তো এতিয়া চাওঁ 451। বোলো অকণমান টাইম ইয়াত চলাওঁ।
বেক কৰি দিছোঁ। তো আৰু ইয়াত এটা ফিচাৰ্ছ আছে, আপুনি যদি কাৰোবাক ইনভাইট কৰে তেতিয়াহ'লে 1000 পইণ্ট পাব। এইটো দেখিছে 1000 পইণ্ট, অৰ্থাৎ আগতে 900 আছিলে, এতিয়া এইটো নতুন আপডেট দেখিছে। ইনভাইট ফ্ৰেণ্ড আছে, নতুন আপডেট তাত আপুনি ক্লিক কৰাৰ লগে ইয়াত শ্বেয়াৰ নাও কৰিব লাগিব। শ্বেয়াৰ নাওৰ পাছত আহিব আপুনি যিহত শ্বেয়াৰ কৰিব বিচাৰে। ধৰি লওক মই হোৱাটছআপত শ্বেয়াৰ কৰি দেখাই দিছোঁ। ধৰি লওক মই এমএলএ চেণ্ড কৰিছোঁ। অ'কে, এইটো চেণ্ড কৰিছোঁ। এওঁ যদি মোৰ এই লিংকটোৰ পৰা যদি এপছটো ডাউনলোড কৰোঁ তেতিয়াহ'লে মই 1000 পইণ্ট পাম, আৰু অৰ্থাৎ মানে 1 টকা পাম। তো গাইজ আপোনালোকে এইদৰে শ্বেয়াৰ কৰিব পাৰে। এইটোত বহুত ফিচাৰ্ছ আছে, যেনেকৈ ফ্লিপকাৰ্ট, ইউটিউব, এনেকৈ সকলোবোৰ আপুনি পাব, এমাজন। আৰু আকৌ আপুনি যদি এইটো চাইডে আমাৰ এনেকৈ শ্লাইড কৰি দিয়ে দেখা পাব ইয়াত সকলো ধৰণৰ আপুনি দেখা পাব, ইৱে দেখা পাব, এনেকৈ ধৰণৰ বহুত কিছুমান দেখা পাব, যেনেকৈ এয়াৰটেল, পে'টিএম, ফ্ৰী চাৰ্জ, এনেকৈ বহুত আছে, ইনষ্টাগ্ৰাম, সকলোবোৰ বস্তু আপুনি ইয়াত চাব পাৰিব। আপুনি যদি ইয়াত ফ্লিপকাৰ্টটো মই অন কৰিছোঁ, দেখিছে আপুনি ইয়াত মোৰ ইয়াত 580 কইণ্ট হৈছে। তো আপুনি ইয়াত ব্ৰাউজাৰটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ মোবাইল অথবা বেলেগক ৰিচাৰ্জো কৰিব পাৰিব। আপুনি আপোনাৰ একাউণ্টত আপোনাৰ পইচা ইয়াত যে টকা হয় আপুনি ট্ৰেন্সফাৰ কৰিব পাৰিব। আৰু যদি বেলেগক কাৰোবাক ৰিচাৰ্জ দিবলগীয়া হয় বা আপুনি ৰিচাৰ্জ ল'বলগীয়া হয়, আপোনাৰ পইচা পৰা আপুনি এই একাউণ্টৰ পৰা আপুনি ৰিচাৰ্জ কৰিব পাৰিব। যদি আপোনাৰ বহুত হৈ যায়গৈ, ডেইলিটো মই ডেইলি 7 টকা 8 টকা ইয়াৰ পৰা ডেইলি মই লওঁৱেই এই এপছটো ব্যৱহাৰ কৰি। এনেকৈ মই আগতে এবাৰ অলপ দিন আগত, 2 মাহমানৰ আগত মোৰ বহুত হৈছিলে, তো মই হেৰি কৰিছিলোঁ, মই এটা জিঅ' ৰিচাৰ্জ কৰাইছিলোঁ। তো আপুনি এইটো ব্যৱহাৰ কৰি আপোনাৰ আপুনি ঘৰতে বহি এই এপছটো ব্যৱহাৰ কৰি আপুনি পইচা ইনকাম কৰিব পাৰিব। দেখিছে এতিয়া 616, কিমান কম সময়ৰ ভিতৰত কিমান কইনছ আগবাঢ়ি গৈছে। আপুনি 5 মিনিট 10 মিনিটৰ ভিতৰত আপুনি 1 টকা কমাব পাৰিব। তো গাইজ এই এপছটোৰ বিষয়ে আৰু কি ক'ম, ইয়াত সকলো ধৰণৰ ফিচাৰ্ছ পাবই। তো গাইজ আমাৰ দ্বিতীয়টো এপছ হৈছে যে OneAd। এইটো এই এপছটো প্ৰথমতে আপুনি আপোনাৰ প্লে ষ্ট'ৰত গৈ আপুনি ইয়াত লিখিব OneAd। এইটো এতিয়া আপুনি দেখিব এইদৰে দেখিব। এই এপছটো 5 মিলিয়ন ডাউনলোড আছে, 4.4 ৰেটিং আছে, যিটো বহুত ভাল হয়। তো দেখিছে আপুনি এই এপছটো। তো এই বস্তু আপুনি কৰিব লাগিব কি, প্ৰথমতে এইদৰে দেখা পাব, তাৰপিছত এইখন আপুনি দেখা পাব। তাত আপুনি আপোনাৰ নাম দিব, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ, তাৰপিছত পাছৱৰ্ড দিব, কি দিয়ে, তাৰপিছত আপুনি ডেট অফ বাৰ্থ দিব, আপুনি মেল নে ফিমেল দিব, তাৰপিছত এই ৰেফাৰ কোড দিব লাগিব। আৰু যদি আপুনি ৰেফাৰ কোডটো দিবলৈ হ'লে মই তলত ৰেফাৰ কোডটো দি দিম। সেই ৰেফাৰ কোডটো দিয়াৰ লগে লগে চাইন আপ হৈ যাব। তাৰপিছত আপুনি এইদৰে দেখা পাব। এইদৰে আপুনি পইচা ইনকাম কৰিব। তো বলক বেছি দেৰি নকৰি আমি আপোনাক ডাইৰেক্ট দেখাই দিছোঁ। তো মই কি কৰিছোঁ দেখিছে, মোৰ হাতত মইতো বেছি দিন হোৱা নাই, কেইদিনমান হৈছে, আৰু মই এপছটো ইউজ কৰি ভাল পাইছোঁ কাৰণে আপোনালোকৰ ওচৰত মই লৈ আনিছোঁ। তো দেখিছে আপোনালোকে মোৰ হাতত বৰ্তমান 4.41 আছে, মানে 4 টকা 41 পইচা। তো এই এপছটোৱে কাম কেনেকৈ কৰে, আপুনি এটা হ'ল এটা মানে লেন হয়, লোকেল এৰিয়া নেটৱৰ্কৰ নিচিনা হয়।
এই বস্তুটো এটা লোকেল এৰিয়া নেটৱৰ্কত পৰে, যিটো আপোনাৰ এটা নেটৱৰ্ক সংযোজন হ'ব। ধৰি লওক এটা গোট, এই বস্তুটোৱে কেনেকৈ কাম কৰে আপুনি গম পাই যাব। তো মোৰ নেটৱৰ্কত বৰ্তমান বেছি নাই, যিহেতু মোৰ 2-4 দিন হৈছে এপছটো খোলা। তো মোৰ নেটৱৰ্কটো দেখাই দিছোঁ, মোৰ লগত 2টা আছে। এই এপছটোত আপুনি প্ৰতি মাহে আপোনাৰ যিমানজন সদস্য থাকিব আপোনাৰ নিজৰ নেটৱৰ্কটোত, আপুনি সিমান পইচা ইনকাম কৰিব। এজনে জইন কৰিলে 2 টকা কেনেকৈ কিবা এটা পইচা এটা সোমায়। তো এইটোত মোৰ হাতত বৰ্তমান সোমাইছে 4 টকামান হৈছে চাগে। তো আপুনি এই এপছটোৰ বিষয়ে আপুনি ছেটিঙত গৈ লৈ ইয়াত এবাউট আছত অ'কে কৰি আপুনি এপছটোৰ বিষয়ে জানি ল'ব পাৰিব, কেনেকৈ এপছটোৱে কাম কৰে। তো মাই বেলেঞ্চটো মই দেখাই দিছোঁ, এইটো মাই বেলেঞ্চ। ইয়াত কিছুমান এড দেখাব। তো মোৰ হাতত 4 টকা 41 পইচা আছে। তো কেনেকৈ এইবিলাক পইচা ৰিচিভ হৈছে ইয়াত আপুনি গম পাই থাকিব। আৰু এইটো প্ৰফাইলত গৈ আপুনি আপোনাৰ প্ৰফাইল পিকচাৰ, আপোনাৰ নাম, বেংক একাউণ্ট, পাছপৰ্ট এইবিলাক হেৰি কৰিব পাৰিব, বেংক একাউণ্টৰ লগত কানেক্ট কৰিব পাৰিব। এই এপছটোত আপুনি কৰিব লাগে কি, একো নাই, এইটো হৈছে ইৰাণ মানি বা দেখিছে ৰেফাৰ ফ্ৰেণ্ড। এই আপুনি বাছ ইয়াত অ'কে কৰিব লাগে। আগৰ এপছটোৰ দৰে আপুনি হোৱাটছআপ, ফেচবুক সকলোতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাগে আৰু বস্তুটো ডাউনলোড দিব লাগে। আৰু এই এপছটো আপুনি থৈ দিব লাগিব, আপোনাৰ সেই যালৈ আপুনি দিব সেই মানুহজনে আপোনাৰ লিংকটোৰ পৰা যদি এপছটো ডাউনলোড কৰে, তো আপুনি 2 টকা নে কিমান পাব। তো তেনেকৈ পাব। আৰু যেতিয়া এপছটো ডিলিট কৰিব নোৱাৰিব, এপছটো থৈ দিব লাগিব, তেতিয়া আপোনাৰ নেটৱৰ্ক সংগঠন নটিব। আৰু আপোনাৰ নেটৱৰ্কটো যিমান মজবুত বা যিমান ষ্ট্ৰং হ'ব বা আপোনাৰ নেটৱৰ্কত যিমান সদস্য থাকিব, তো তেতিয়া আপুনি এই এপছটো এই এপছটোত আপুনি মাহত যদি আপোনাৰ এটা ভাল হয় 5 লাখ 6 লাখ 7 লাখ সিমান টকাও আপুনি কমাব পাৰিব এই এপছটোৰ দ্বাৰা। তো এপছটো বহুত ভাল এপছ হয়, আপুনি যদি বিচাৰে এই এপছটো আপুনি ট্ৰাই কৰি চাব পাৰে। তো গাইজ আজিলৈ ইমানে, ধন্যবাদ। আৰু মোৰ নেক্সট ভিডিঅ'টো আহিব আণ্ডাৰ 1 MB। 1 MBৰ ভিতৰত আমি কিছুমান এনেকুৱা ভাল এপছ পাব পাৰোঁ নেকি, যি এপছ আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল হ'ব পাৰে। তো গাইজ এই ভিডিঅ'টো আমাৰ অতি সোনকালে আহি আছে। তো গাইজ চাব ভিডিঅ'টো। তো গাইজ আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব, যাতে আমাৰ পৰা অহা ভিডিঅ'সমূহ পোনপটীয়াকৈ আপুনি পায়। তো গাইজ আৰু যদি কিবা আপোনালোকৰ আইডিয়া থাকে তলত কমেণ্ট কৰিব, মই আপোনালোকৰ কমেণ্টবোৰৰ উত্তৰ দিবলৈ চাম। ধন্যবাদ। জয় হিন্দ, জয়